বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত উন্নতিৰ লগে লগে আজিৰ নৱপ্ৰজন্মৰ আৱেগ, অনুভূতি, মনবোৰ সলনি হ'ব ধৰিছে। চাকৰি, কেৰিয়াৰ গঢ়োতে সম্পৰ্কবোৰৰ মাজত কিবা ফাট মেলিব ধৰিছে। সম্পৰ্কবোৰৰ মাজত পৰিৱৰ্তন আহিব ধৰিছে। মা-দেউতাকৰ প্ৰতি, ভাই-ভনীৰ প্ৰতি, ভালপোৱা জনৰ প্ৰতি এইবোৰ সম্পৰ্কৰ মাজত সমস্যা আহিব ধৰিছে। এই কথাৰে আলম লৈ অঞ্জু চেতিয়া বাইদেউৰ এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম সম্পৰ্ক। আমাৰ সম্পৰ্কৰ প্ৰয়োজন, আমাৰ আত্মীয়তাৰ প্ৰয়োজন, আমাৰ বিশ্বাসৰ প্ৰয়োজন। আমাৰ যিদিনা বিশ্বাস হেৰাই যাব ইজনৰ প্ৰতি সিজনৰ, সেইদিনাই সম্পৰ্কৰ বান্ধোন ছিঙি যাব। আমাৰ সম্পৰ্কৰ প্ৰয়োজন, আমাৰ আত্মীয়তাৰ প্ৰয়োজন। যেতিয়া কোনো আপোন মানুহে আমাক অৱহেলা কৰে, তেতিয়া মনত বহু কষ্ট পোৱা যায়। সম্পৰ্ক বৰ ঠুনুকা হয়। আমাৰ সম্পৰ্কৰ প্ৰয়োজন, আমাৰ আত্মীয়তাৰ প্ৰয়োজন। আমি পৃথিৱীত থাকিবলৈ হ'লে এটা ভাল সম্পৰ্ক ৰাখিবলৈ আনৰ দুখ খুচৰা কথাত গুৰুত্ব দিব নালাগিব। সম্পৰ্ক এটা তেতিয়াহে জীয়াই থাকে যেতিয়া সম্পৰ্কটো হৃদয়ৰ পৰা আৰম্ভ হয়, প্ৰয়োজনৰ পৰা নহয়। আমাৰ সম্পৰ্কৰ প্ৰয়োজন, আমাৰ আত্মীয়তাৰ প্ৰয়োজন। ধন্যবাদ।